Hello everybody, welcome back to my channel. আজি আপোনালোকৰ ওচৰত লৈ আহিছোঁ এটা আমৰ আচাৰৰ ৰেচিপি। এনেও আমৰ বতৰ তো মোৰ সৈতে বনাওঁ আহক আজি আমৰ আচাৰ। মই কেঁচা আম লৈ লৈছোঁ অলপমান। আমখিনি ভালদৰে ধুই লৈছোঁ আৰু আধাটো মই কাটি লৈ এনেকৈ দীঘলকৈ আৰু এইখিনিও মই এনেদৰে কাটি ল'ম। আমৰ মই বাকলিখন গুচোৱা নাই, জাষ্ট অকল ভিতৰৰ গুটিটো গুচাই লৈছোঁ কাৰণ আমটো একেবাৰে কুমলীয়াই হয়। চ' ভিতৰৰ গুটিটো আঁতৰাই মই দীঘলকৈ কাটি লৈছোঁ। আপোনালোকে যি মন যায় যেনেকুৱাকৈ আপোনালোকৰ সুবিধা হয় তেনেকৈ আপোনালোকে কাটিব পাৰে। চ' সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক। একেবাৰে খুব কম সময়তে আৰু খুব সোনকালে খাবলৈ পৰা এটা আমৰ আচাৰ। ভালদৰে কাটি ল'লোঁ গোটেইখিনি এনেদৰে আৰু অকণমান সময় মই জাষ্ট পানীটো যাব পৰাকৈ ৰ'দত দি লৈছোঁ। চাইজকেইটা মই এনেদৰে দীঘলকৈ ৰাখিছোঁ। তাৰপিছত শুকাই লোৱাৰ পিছত মই এখন পেন লৈছোঁ, তাত দিছোঁ মই ধনিয়া গুটি দিছোঁ 3 চামুচমান, ডাঙৰ স্পুন এখনেৰে দিছোঁ। মেথি গুটি দিছোঁ 1 টেবল স্পুন। জিৰা দিছোঁ মই 2 টেবল স্পুন। আৰু দিছোঁ ড্ৰাই গুটিও দিছোঁ মই 2 টেবল স্পুন। তাৰপিছত এই মছলাখিনি আজৱাইন দি দিছোঁ মই 1/2 টেবল স্পুন শেষত। আৰু এতিয়া এই আটাইখিনি মই ভালদৰে ৰোষ্ট কৰি ল'ম, এটা ধুনীয়া গোন্ধ অহালৈকে ভাজি ল'ম। তাৰপিছত আটাইখিনি অকণমান ঠাণ্ডা হ'বলৈ দি মিক্সিত মই সেইখিনি পিচি ল'ম। আনহাতে একেখন কেৰাহীতে মই মাষ্টাৰ্ড অইল দি দিছোঁ গৰম হ'বলৈ। আৰু তেলখিনি যেতিয়া গৰম হ'ল মই এইটো ল' ফ্লেম কৰি গেছটো তাত মছলাখিনি দি দিলোঁ প্ৰথমে আৰু মই এইখিনি ভালদৰে তেলৰ সৈতে মিলাই ল'ম। খুব ইজিতে আৰু খুব কম সময়তে ইনষ্টেণ্ট খাব পৰা এইটো আমৰ আচাৰ হয়। তো মছলাখিনি মই তেলৰ লগত মিক্স কৰিলোঁ। এতিয়া এইখিনি মোৰ শুকাই লোৱা আমখিনি শুকোৱাৰ পিছত এনেকুৱা হৈ গ'ল। তো এই আটাইখিনি দি দিম ভালকৈ আৰু গেছটো মই ল' ফ্লেম কৰিয়ে ৰাখিছোঁ আৰু শেষত মই নিমখ দি দিছোঁ সোৱাদ অনুসৰি। আৰু লাষ্টত মই কাশ্মীৰী মিৰ্চ পাউডাৰ যিটো হয় সেইটো মই 3 টেবল স্পুন দি দিছোঁ একেখন স্পুনেৰে, ডাঙৰ স্পুন আছিলে। তাৰপৰা ভালদৰে লৰালোঁ আৰু হৈ গ'ল আল্টিমেট এইটো লুকটো মোৰ আচাৰৰ। এনেদৰে আপোনালোকে বটলত ভৰাই খাব পাৰে আৰু লগালগ। চ' এয়া হৈছে মোৰ ফাইনেল লুকটো আচাৰৰ। খুব ভাল হয় আৰু খুব জলদি হৈ যায়। আপোনালোকেও ঘৰত ট্ৰাই কৰিব পাৰে যিহেতু এতিয়া এনেও আম এভেইলেবল হয়। চ' গাইজ আজি ভিডিঅ'টো চাই কেনেকুৱা পালে মোক জনাব। Thank you for watching my video. Please like, comment, share and যিসকল নতুনকৈ চাইছে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহোঁ। Thank you. Bye bye.